50,000তকৈ অধিক লোকৰ তেজৰ বিনিময়ত পোৱা বিটিআৰত যেতিয়া সংঘৰ্ষ জৰ্জৰিত বিটিআৰ আছিল তাত কিন্তু বিজেপি নাছিল। নতুন ল'ৰা বুলি পেলাই নতুন ৰাজনীতিত অহা ল'ৰা খুব সহজ সৰল ব্যক্তি বুলি পেলাই মোক তেওঁলোকে কৈছে, তেওঁলোকে কোৱাৰ কাৰণে মই কথাখিনি কৈছোঁ। গতিকে সুন্দৰভাৱে আঁকোৱালি লৈছে, ভাল লাগিছে, সকলোৱে মৰম কৰিছে। এই মৰম আৰু আশীৰ্বাদক মই যি দেখিছোঁ, মোক ধুনীয়া এটা ৰিজাল্ট আহিব। প্ৰচাৰ কাৰ্যসূচী খুব ভাল লাগিছে। ৰাজনীতিত প্ৰথম খোজ মোৰ, এইবাৰ প্ৰথম মই নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, তাকো বিধানসভাৰ নিচিনা এটা নিৰ্বাচনত মই টংলা নতুন সমষ্টি, পুৰণা কলাইগাঁও সমষ্টি আৰু পুৰণা পানেৰী সমষ্টি সংলগ্ন কৰি 48 নং টংলা বিধানসভা সমষ্টিটো গঠন কৰা হৈছে। আৰু এই নতুন সমষ্টিত নতুন ৰাজনীতিত খোজ দিয়া ব্যক্তি হিচাপে মই খুব নথৈ আনন্দিত। সুন্দৰ এটা অনুভৱ ৰাইজৰ মাজলৈ গৈছে, ৰাইজে আদৰি লৈছে, মৰম দিছে। মই আশা কৰিছোঁ এই ৰাইজৰ আৰু মৰম আৰু আশীৰ্বাদত মই সফল এটা ৰিজাল্ট পাম। আজি সুন্দৰ সঁহাৰি পাইছোঁ। ৰাইজে নতুন ল'ৰা বুলি পেলাই নতুন ৰাজনীতিত অহা ল'ৰা খুব সহজ সৰল ব্যক্তি বুলি পেলাই মোক তেওঁলোকে কৈছে, তেওঁলোকে কোৱাৰ কাৰণে মই কথাখিনি কৈছোঁ। গতিকে সুন্দৰভাৱে আঁকোৱালি লৈছে, ভাল লাগিছে, সকলোৱে মৰম কৰিছে। এই মৰম আৰু আশীৰ্বাদক মই যি দেখিছোঁ, মোক ধুনীয়া এটা ৰিজাল্ট আহিব। বিজেপি দলে আপোনাৰ গাঁওবুঢ়াৰ লগত তুলনা কৰিছে। বিজেপি দলৰ তেওঁলোকৰ চিন্তা শক্তিবিলাকে সেনেকুৱা। কাৰোবাক জাতিৰ নামত গালি পাৰে, কাৰোবাক ধৰ্মৰ নামত গালি পাৰে, কাৰোবাক অৰ্থনৈতিক যিটো ব্যৱস্থা আৰ্থিকভাৱে সচল অসচল, কাৰোবাক দুখীয়া, কাৰোবাক দৰিদ্ৰ, কাৰোবাক হেন তেন এনেকৈ গালি পাৰে। তো তেওঁলোকৰ হৈছে সমাজখনক ভাগ ভাগ কৰাৰ এটা পৰিকল্পনা। বিজেপি দলৰ এগৰাকী পাৰিষদ, 34 নং খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ তেখেত অৰ্জুন দৈমাৰী, তেখেত খুব বিজ্ঞ লোক এগৰাকী। গাঁওবুঢ়াৰ শব্দৰ সংজ্ঞাটো তেখেতে জানেনে নাই মোৰ অলপ সন্দেহ হৈছে। গাঁওবুঢ়া বা গাঁও প্ৰধান এগৰাকী আইনী ব্যৱস্থাৰ এগৰাকী একদম প্ৰাথমিক পৰ্যায়ৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ অবিহনে এখন সমাজ কেতিয়াও চলিব নোৱাৰে। আইন ব্যৱস্থাটো এগৰাকী গাঁওবুঢ়াক লৈ অবিহনে কেতিয়াও সম্ভৱ নহয়। অঞ্চলটোক যদি আইনগতভাৱে বা প্ৰশাসনিকভাৱে যদি মানে তেওঁলোকক যদি এটা সুন্দৰ পৰিৱেশ দিব লাগে, তেতিয়াহ'লে তাৰ প্ৰধান ভূমিকা লোৱা মানুহগৰাকী হৈছে গাঁওবুঢ়া। আৰু তেখেতে জনাটো উচিত, তেখেতে যেতিয়া নিৰ্বাচনত অৱতীৰ্ণ হৈছিল, সেই গাঁওবুঢ়াগৰাকীৰ প্ৰমাণ পত্ৰখন নহ'লে কিন্তু নমিনেশ্যনখন ছাবমিট কৰিব নোৱাৰে। গাঁওবুঢ়া হৈছে এনেকুৱা এটা বস্তু যিটো সন্মানৰ প্ৰতীক। গাঁও প্ৰধান মানে হ'ল এটা সন্মানৰ প্ৰতীক। মই নাজানো তেখেতসকলে এই গাঁওবুঢ়া বা গাঁও প্ৰধান এই শব্দটো ইমান তুচ্ছ তাচ্ছিল্য অৱস্থাত কিয় ব্যৱহাৰ কৰিছে। মোক যদি সমালোচনা কৰিব লাগে আৰু বহুত শব্দ আছিল, মই বেয়া নাপালোহেঁতেন। মোক সমালোচনা কৰাটো মই দুখ পোৱা নাই, কিন্তু গাঁওবুঢ়াসকলক যে ইমান অপমান কৰিছে, গাঁওবুঢ়াসকলক যে ইমান তাচ্ছিল্য সুৰত যে তেওঁ কথা ক'ব বিচাৰিছে, এই কথাটোত মই বেছি দুখ পাইছোঁ। কাৰণ সৰুৰে পৰা আমি দেখিছোঁ গাঁওবুঢ়াসকলৰ বা গাঁও প্ৰধানৰ এটা বিশেষ ভূমিকা থাকে সমাজখনত। আপুনি বিয়া ঘৰলৈ যাওক, কাৰোবাৰ সভা সমিতিলৈ যাওক, গাঁও প্ৰধানৰ আসনখন সুকীয়া। তেওঁলোকক এটা বেলেগ ধৰণৰ সন্মান দিয়া হয়, কাৰণ তেওঁলোকে সমাজখনক ধৰি ৰখাৰ এটা প্ৰাথমিক এটা ছিষ্টেম। গতিকে এই ছিষ্টেমক তেওঁলোকে ইমান অপমান কৰিব পাৰে, গাঁওবুঢ়া বা গাঁও প্ৰধানক এনেকৈ অপমান কৰাটো মই খুব লজ্জিত। এগৰাকী জনপ্ৰতিনিধি হিচাপে তেখেতৰ মই লজ্জিত। মই আশা ৰাখিম গাঁও প্ৰধান বা গাঁওবুঢ়াৰ সংজ্ঞাটো তেখেতে জনা উচিত। আৰু তেখেতসকলৰ ওচৰত মই দাবী কৰিম যে গাঁও প্ৰধানৰ ওচৰত তেখেতসকলে ক্ষমা খুজিব লাগে, তেখেতে স্পষ্টীকৰণ দিব লাগে। কাৰণ গাঁওবুঢ়াক বা গাঁও প্ৰধানক অপমান কৰাৰ, তাচ্ছিল্য কৰাৰ অধিকাৰ কিন্তু সংবিধানে তেখেতক দিয়া নাই। আপোনাৰ মুখ্য এজেণ্ডা অলপমান ক'লে বেছি ভাল হয়। আজি এজেণ্ডা কৈ দিব মানে আপোনাৰ সমষ্টিটোত এনেকুৱা এজেণ্ডা লৈ কিনে আপুনি আগবাঢ়িছে, যি অভিযোগ উত্থাপন কৰিছে। ইতিমধ্যে বিভিন্ন মই গাঁওবিলাকলৈ গৈছোঁ, আৰু গাঁৱত গ'লে মই গাঁও প্ৰধানবিলাকক লগ পাওঁ। যদিও তেওঁলোক ৰাজনৈতিকভাৱে নিৰ্বাচনী প্ৰক্ৰিয়াত জড়িত হ'ব নোৱাৰে, যদি গাঁৱলৈ যাওঁ, গাঁও প্ৰধানগৰাকীক কেতিয়াবা পদূলিতে লগ পাওঁ, তেখেতসকলক নামি পেলাই সোধোঁ। তেখেতসকলে কৈছে যে তুমি নতুনকৈ আহিছা ৰাজনীতিত, গতিকে অৰ্জুন দৈমাৰীৰ দৰে আমাৰ নিচিনা মানুহক, সমাজৰ মানুহক, মাটিৰ মানুহক অৱহেলা কেতিয়াও নকৰিবা। আৰু তেখেতক আমি বহুত বেয়া পাইছোঁ, দুখ পাইছোঁ, যেতিয়ালৈকে তেখেতে মানে
আমাৰ ওচৰত ক্ষমা নোখোজে, আমি কিন্তু তেখেতক ক্ষমা নকৰিম। কাৰণ তেওঁ ভাবিছে নেকি যে গাঁওবুঢ়াসকলক অপমান কৰি পেলাই ধূলিচ্ছাত কৰি পেলাই তেওঁ গাঁৱৰ ডেভেলপমেণ্ট কৰিব বিচাৰিছে? এইটো কেতিয়াও সম্ভৱ নহয়। গাঁওবুঢ়াসকলক সন্মান জনাব লাগিব আমি, কাৰণ সমাজখন ধৰি ৰখাৰ ব্যৱস্থাটো গাঁওবুঢ়াগৰাকীয়ে। বিজেপিয়ে কৈ আছে কি আমি বিজেপিৰ লগত নাই, কিন্তু আমি এনডিএত আছো। এই ক্ষেত্ৰত কি ক'ব? এনডিএ শব্দটো বিটিআৰৰ কাৰণে বিশেষ অৰ্থপূৰ্ণ নহয়, ইমান ইম্পৰ্টেঞ্চ নাপায় এনডিএ শব্দটো। ইয়াত ৰিজনেল শক্তিটোৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়, কাৰণ বিটিআৰৰ সৃষ্টি হৈছে মানুহৰ তেজৰ বিনিময়ত, সংগ্ৰামৰ বিনিময়ত। 1998 চনৰ পৰা 2020 চনলৈকে যি সংগ্ৰাম হৈছিল, ইয়াত 5,000তকৈ অধিক মানুহ শ্বহীদ হৈছে। বড়োৰ লগতে বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী লোকে ইয়াত শ্বহীদ হ'ব লগা হৈছে। 5,000তকৈ অধিক লোকৰ তেজৰ বিনিময়ত পোৱা বিটিআৰত যেতিয়া সংঘৰ্ষ জৰ্জৰিত বিটিআৰ আছিল, তাত কিন্তু বিজেপি নাছিল। বিজেপি কিন্তু তেতিয়া ইয়াত ইলেকশ্যন খেলিব অহা নাই। যেতিয়া ইয়াত বিটিআৰ চুক্তি, শান্তি চুক্তি কৰা হ'ল, সুন্দৰভাৱে এটা পৰিৱেশত অনা হ'ল, যোৱা 5 বছৰত কোনো ধৰণৰ গোষ্ঠী সংঘৰ্ষ, কোনো ধৰণে জাতিক লৈ সংঘৰ্ষ, কোনো ধৰণে ধৰ্মক লৈ সংঘৰ্ষ হোৱা নাই। এটা সুন্দৰ পৰিৱেশ যেতিয়া হ'ল, তেতিয়া বিজেপি ইয়াত ফুলৰ খেতি কৰিবলৈ আহিলে। গতিকে তেওঁলোকৰ উদ্দেশ্য হৈছে কাৰোবাক ধৰ্মৰ নামত গালি পৰা, কাৰোবাক জাতিৰ নামত গালি পৰা, কাৰোবাৰ কিবা উঠাই দিম, কাৰোবাৰ কিবা ৰাখি দিম, এনেকুৱা ধৰণৰ কথাবিলাক। গতিকে সমাজখনক ভাগ কৰাৰ ছিষ্টেম লৈ পেলাই তেওঁলোকে আহিছে। প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিআৰত সকলো জাতি জনগোষ্ঠীক